নমস্কাৰ বন্ধুসকল, আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো ব্ৰেড ৰোল বুলিয়ে জনা যায় আৰু ৰেচিপিটো একেবাৰে সহজ, আপোনালোকে ট্ৰাই কৰি চাব পাৰে। প্ৰথমতে কেইখনমান ব্ৰেড লৈ তাৰ চাৰিওকাষটো কলা অংশখিনি গুচাই ল'ব। মই গুচাই লোৱাৰ দৰে আপোনালোকেও তেনেদৰে গুচাই লৈ মই ইয়াতে আদা, পিঁয়াজ, নহৰু দিয়া নাই, জলকীয়া সৰু সৰুকৈ মিহিকৈ কাটি লৈছোঁ। আপোনালোকে মিহিকৈ তেনেদৰে কাটি ল'ব। মই আদাখিনি ৰুকি দিছোঁ। তাৰপিছত নিমখ দিব, হালধি দিব, অকণমান জিৰা গুড়ি দিব আৰু অকণমান মছলা গুড়ি দিব, ৰেড চিলি পাউডাৰ দিব। মই আচলতে আলুখিনি আগতে বইল কৰি লৈছিলোঁ। মই ভিডিঅ'টো কৰাত দেৰি হ'ল। আলুখিনি বইল কৰি সেই মছলাখিনিৰ লগত দি দিব। দি ভালদৰে এনেদৰে সানি ল'ব। সানি লৈ এখন প্লেটত অকণমান পানী ল'ব আৰু ব্ৰেডৰ টুকুৰাটো পানীত তিয়াই এনেদৰে হাতেৰে চেপি পানীখিনি উলিয়াই দিব আৰু আলু এনেকৈ লাড্ডু বনাই ব্ৰেডখিনিৰ মাজত সোমাই দি ব্ৰেডটো ৰোল আকাৰ কৰি দিব, মই দেখুওৱাৰ দৰে। আৰু এখন কেৰাহী জুইত বহাই দিব। জুইটো হাই ফ্লেমত দিব প্ৰথমতে, তেল গৰম হোৱালৈ। তাৰপিছত ল' কৰি দিলে হ'ল আৰু ব্ৰেড ৰোলকেইটা বহাই ৰঙচুৱা হোৱালৈ ভাজি থাকিব। এইটো মন কৰিব যাতে ৰোলকেইটা ভাঙি নাযায়, সেইটো মন কৰিব। লাহে লাহে লৰাই দিব আৰু 10-15 মিনিট পিছত নমাই থ'ব। এয়া মোৰ ব্ৰেড ৰোল হৈ গ'ল। এয়া খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে আৰু অতি সহজে বনাব পৰা এইটো ৰেচিপি। কেনেকুৱা লাগিলে মোক জনাব দেই বন্ধুসকল।